সিৰিয়াসলি আগতে জানেনে মই জানে এই বাঁহগাজ দেখিলে যে হাতীৰ দাঁত বুলি কওঁ মোক ভয় লাগিছিলে সৰু থাকোতে हेलो फ्रेंड्स की खबर एया चक आज बाँहगाजर भाजी बनाम ভাল পায়নে আপোনালোকে এয়া বাঁহগাজখিনি মই এই ওপৰৰ বাকলিখিনি এটা মই গুচাব লাগিব গুচোৱা নাই আৰু আজি বাঁহগাজৰ ভাজিটো মই একেবাৰে সিম্পল বনাম নেপালী ষ্টাইলত বনাম খাই পাইছেনে নাই মই নাজানো আপোনালোকে বাট বাঁহগাজ বহুত ধৰণৰ বনাই মই অলপ বেলেগকৈ বনাম চাই থাকিব একেবাৰে সিম্পল হ'ব আৰু বহুত টেষ্টি হ'ব তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এই বাঁহগাজখিনি এই ওপৰৰ যে বাকলিখিনি এইখিনি মই অকণমান পাতল আলু বাকলি নিচিনাকৈ মানে ওলাই ল'ম ধুনীয়াকৈ মানে এইখিনি মই পুৰা বগা কৰি লওঁ তাৰপিছত মই আপোনালোকক দেখুৱাই আছোঁ এয়া এনেকৈ মই ওলাই লৈছোঁ বাকলিখিনি চব কিমান ধুনীয়া লাগিছে ন সিৰিয়াসলি আগতে জানেনে মই জানে এই বাঁহগাজ দেখিলে যে হাতীৰ দাঁত বুলি কওঁ মোক ভয় লাগিছিলে সৰু থাকোতে আৰু এটা ফ্ৰেন্ডছ মই এইখিনি সৰু সৰু টুকুৰা কৰি লওঁ আপোনালোকে নিজৰ শেপ মতে কাটিব মই এনেকৈ কাটিম আৰু চাওক या দেখিছেনে ফ্ৰেন্ডছ মই কেনেকৈ কাটি আছোঁ আৰু চক বেছি পাতলো কৰা নাই বেছি মোটাও কৰা নাই দেখিছে নহয় বেছি পাতলো নকৰোঁ মোটাও নকৰোঁ এয়া চক ফ্ৰেন্ডছ মই এনেকৈ কাটি লৈছোঁ এয়া বেছি পাতলো নহয় বেছি মোটাও নহয় সেবিলাক উল্টা পুল্টা হ'ব পাৰে বাট একো নাই কাৰণ এইখিনিত আমি বইলে কৰিব লাগিব আৰু ফ্ৰেন্ডছ এয়া চাওক এখন বাচনত মই এইখিনি পুৰা বইল কৰিবৰ কাৰণে বহাই দিছোঁ আৰু বইল মই 5 পৰা 10 মিনিটমান কৰিম চাই লওঁ মানে যেতিয়া মানে 70% মান সিজিব মই এইখিনি কাঢ়ি ল'ম কিমানখিনি বইল কৰিম আপোনালোকে জানে বাৰু তথাপি দেখুৱাই দিছোঁ এয়া চব ফ্ৰেন্ডছ মোৰ এইখিনি ধুনীয়াকৈ পুৰা মানে বইল হৈ গৈছে মোক যিমানখিনি লাগে সিমানখিনি হৈ গৈছে আৰু এতিয়া মই এইখিনি উলিয়াই ল'ম এয়া চাওক ফ্ৰেন্ডছ মোৰ এইখিনি ধুনীয়াকৈ বইল হৈ গ'ল মানে যিমানখিনি মোক লাগে সিমানখিনি বইল হ'ল আৰু এতিয়া মই এইখিনি বনাম একেবাৰে সিম্পলকৈ বনাম একদম মানে একো মছলা নিদিওঁ একো নিদিওঁ একেবাৰে সিম্পলকৈ নেপালী ষ্টাইলত চাই থাকিব আপোনালোকে মই পেন এখন লৈ লৈছোঁ এতিয়া এই পেনখনতে মই মিঠাতেল ঢালি ল'ম এয়া আৰু এতিয়া মই তেলখিনি গৰম হ'বলৈ দিওঁ এয়া চব ফ্ৰেন্ডছ মোৰ তেল সম্পূৰ্ণ গৰম হৈ গ'ল এতিয়া অকণ ঠাণ্ডা হ'বলৈ দিছোঁ আৰু এতিয়া প্ৰথমতে মই দিম চাওক কি একেবাৰে শ্বৰ্টকাটত বনাম কৈছিলোঁ নহয় আপোনালোকক এয়া চাওক চিনি পাইছেনে ফ্ৰেন্ডছ এয়া হয় কালা জিৰা কালজিৰা বুলিও কয় কালা জিৰা বুলি কয় ঢালি দিম এয়া এই কালা জিৰাৰ ওপৰতে মই ডাইৰেক্ট ঢালি দিম এইখিনি আৰু এতিয়া এইখিনি মই ধুনীয়াকৈ মিলাই লওঁ বেলেগ দেখিছে না মই কোনো ধৰণৰ পিঁয়াজ বিলাহী একো দিয়া নাই বহুতে বহুত বেলেগকৈ বনায় কিন্তু মই অলপ বেলেগকৈ বনাইছোঁ একেবাৰে শ্বৰ্টকাটত আৰু বহুত টেষ্টি হয় এনেকৈ বনাই খালে বহুতে জানে বহুতে নাজানে যিসকলে নাজানে এনেকৈ এবাৰ ট্ৰাই কৰিবচোন বহুত ধুনীয়া লাগে খাই পেলাই আৰু এতিয়া এইখিনিৰ ওপৰতে মই অনলি নিমখ হালধি আৰু অকণমান জিৰা দিম এয়া চাওক ফ্ৰেন্ডছ অকণমান নিমখ দি দিছোঁ অলপমান হালধি পাউডাৰ আৰু এয়া চাওক অকণমান জিৰা পুৰা 1 চামুচো দিয়া নাই দেখিছোঁ ন একদম নাম মাত্ৰ দিছোঁ আৰু এতিয়া এইখিনিও মই ধুনীয়াকৈ মিলাই ল'ম এয়া চাওক ফ্ৰেন্ডছ মই ধুনীয়াকৈ গোটেইখিনি মিলাই ল'লোঁ আৰু এতিয়া এইখিনি মই একেবাৰে ল' ফ্লেমত ঢাকি ৰাখিম 10 মিনিটমান মাজে মাজে চাই থাকিম যিহেতু এইখিনি মই 60% মানে বইল কৰিছোঁ দেই সম্পূৰ্ণ বইল কৰা নাই
সেইটোৰ কাৰণে মই অকণমান টাইম লাগিব মোক ভাজোঁতে আৰু এতিয়া মই এইখিনি ঢাকি ৰাখোঁ অকণমান টাইমৰ কাৰণে ফ্ৰেণ্ডছ এয়া চাওক 7 মিনিটমান হ'ল মই এবাৰ চাই দিছোঁ এয়া হৈয়ে গৈছে আৰু 5 মিনিটমান মই ৰাখিম যিহেতু বাঁহগাজ হয় আলু ভাজিটো নহয় ন সোনকালে হৈ যাবলৈ তথাপি বইল কৰা আছিলে এইটোৰ কাৰণে সোনকালে হৈ যায় বাট আৰু একেবাৰে ল' ফ্লেমত আৰু 5 মিনিটমান ৰাখিম মই তাৰপিছত মই আপোনালোকক দেখুৱাই আছোঁ এয়া চাওক ফ্ৰেণ্ডছ মোৰ বাঁহগাজৰ ৰেচিপি বনি পেলাই ৰেডি হৈ গ'ল মানে বাঁহগাজৰ ভাজি বুলি ক'ব পাৰি পূৰা আলু ভাজি নিচিনা লাগিছে দেখাত বাট আলু নহয় বাঁহগাজ হয় আৰু একো এক্সট্ৰা মছলা দিয়া নাছিলোঁ দেখিছিলোঁ অনলি কালা জিৰা দিছোঁ অকণমান নিমখ হালধি আৰু অকণমান নামমাত্ৰ জিৰা গুড়ি আৰু ইমান ধুনীয়া বাঁহগাজ বনি পেলাই ৰেডি হৈছে খাই চাব বহুত ভাল লাগে যিসকলে নাই খোৱা খাই চাব বহুতে খায়ো পাইছে বহুতে খায়ো পোৱা নাই নেপালী ষ্টাইলত বনাইছোঁ অ'কে ফ্ৰেণ্ডছ আজিৰ ৰেচিপিটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিলোঁ বাঁহগাজৰ শুকান ভাজি নেপালী ষ্টাইলত আজিৰ ভিডিঅ'টো মই ইমানতে এণ্ড কৰি দিওঁ লগ পাম এটা নেক্সট ভিডিঅ'ত টিল দেন বাই বাই